কেনে বঢ়িয়া টেষ্টি হ্যাপি নিউ ইয়ার হেল্ল' এভৰিৱান মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু মোৰ বেকগ্ৰাউণ্ডটো দেখি ইগন'ৰ মাৰিব ভাইটিহঁতে আহিছে বস্তুবোৰ এনেকৈ বিচনাতে পেলাই থৈ দিছে এইবোৰ ঠিক ঠাক কৰিমেই এতিয়া আৰু ভাইটিহঁতে ওপৰত আছে দেউতাই জুই জ্বলাই দিছে আমিও যাওঁ এতিয়া ওপৰত এইফালে চাই দিয়ক মই মইতো মাথা নাথাই চোচা নাই একো নহয় দে কিছু নহয় মাংসৰ কাৰণে যিখিনি মছলা লাগে আদা নহৰু পিঁয়াজ আমি দুজনীয়ে মিলি ভণ্টি আৰু মই সেইখিনি গোটেই ৰেডি কৰি আছোঁ আৰু হাঁহ আৰু কোমোৰা বনাম যিহেতু সেইকাৰণে মাক কোমোৰাটো কাটি দিব দিলোঁ মই কোমোৰাটো কাটিব নোৱাৰিম সেইটো কাৰণে মায়ে কাটি মেলি দি থৈ গ'ল আৰু আমি দুজনীয়ে কিবা কিবি কথা পাতি কেনে হাঁহি আছিলোঁ আৰু মোৰ পিঁয়াজ কাটি অৱস্থা একদম বেয়া হৈ গৈছে চকুটুকু একদম ফুলি ৰঙা পৰি গৈছে আৰু আজি চবফালে খানা একদম বেকগ্ৰাউণ্ড মিউজিক লাগি আছে সেইটো কাৰণে গোটেই মই ভইচ অভাৰটো দিব লগা হ'ল ভিডিঅ'টোত আদা নহৰু পিঁয়াজ গুচাওঁতে আমাৰ 9টা বাজিলে আৰু যিহেতু 3খনকৈ মাংস বনাব লাগিব সেইটো কাৰণে আমি অলপমান জল্দি কৰি আছোঁ কামখিনি এইফালে আমাৰ চিকেন আৰু পৰ্কখিনি গ্ৰিল কৰিবৰ কাৰণে যা যোগাৰ চলি আছে আৰু গ্ৰিল কৰাৰ দায়িত্বটোত আছে হাজবেণ্ড আৰু ভাইটি জুইখিনি জ্বলাই আছে আৰু এওঁ গ্ৰিল কৰাত লাগি আছে চিকেনখিনি এওঁ ষ্টিকত ভৰাই আছে পুৰিবৰ কাৰণে ফাৰ্ষ্টতে চিকেনখিনি পুৰি ল'ব তাৰপিছত পৰ্কটো পুৰিব কাৰণ মই পৰ্ক নাখাওঁ আৰু ইয়াতে আছে মুৰ্গী মাংস আৰু এইখিনি হৈছে হাঁহৰ মাংস আৰু গাহৰিটো তাতে আছে পুৰা গাহৰি খাই কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাবচোন মই কিন্তু গাহৰি আজিলৈ খাই পোৱা নাই আমাৰ এখেতে কিন্তু বহুত ভাল পায় গাহৰি কি বস্তু জলকীয়া কেইটা নহৰু এই তাতে জুই নাই যদি আদা আৰু এয়া আমাৰ ষ্টাৰ্টাৰ ৰেডি হৈ গ'ল চিকেনখিনি পুৰি কেনে অলপমান ভাজি লোৱা হৈছে এইখিনি হৈছে কোমোৰা হাঁহৰ লগত বনাবৰ কাৰণে কোমোৰা বেছিয়ে হ'ব নেকি না আদা থৈ দিম আজি হৈছে 1 ডিচেম্বৰ 2025 শেষ দিন কালিৰ পৰা 2026 আৰম্ভ হ'বহি আজিৰ যোনটো আমাৰ পাৰ্টি হ'ব পাৰ্টিত প্ৰথমে থাকিব পৰ্ক দুটাই হ'ব ড্ৰাই ফ্ৰাই হ'ব ভাজিটো হ'ব আৰু 2 নম্বৰ লিষ্টত আছে হাঁহৰ মাংস 3 নম্বৰ লিষ্টত আছে ব্ৰইলাৰ আৰু 4 নম্বৰ লিষ্টত আছে মাছ এই 5টা আইটেম আজি 2025 বছৰৰ পাৰ্টি হ'ব এনে ইমান ঠাণ্ডা লাগি আছিলে গ্ৰিল চিকেনত ফেনখন দি বতাহ মাৰিব এৰি ভাইটি মুখে বতাহ মাৰি আছে ঠাণ্ডাখনত আৰু এইফালে মই হাঁহৰ মাংসটো বহাই দিছোঁ হ'ব আৰু ফ্ৰাই কৰি ল'ম ফাৰ্ষ্টতে তাৰপিছতহে মই আঞ্জাৰ কাৰণে অলপমান পানী দি দিম আৰু মোৰ ওচৰত আহি কেমেৰামেনে মোক কৈ আছিলে প'জ দিয়ে ফটো উঠিবৰ কাৰণে আৰু মই ফটো উঠিবৰ কাৰণে প'জ দি আছিলোঁ ইফালে ভিডিঅ'হে কৰি ৰাখিছে ৰিভিউ দি কেনেকুৱা হৈছে থনে গল টুকুৰাই ভাল বনাই ফাৰ্ষ্টতে কেনে বঢ়িয়া টেষ্টি এতিয়া বনাবলৈ ওলাইছোঁ মই মুৰ্গী মাংসখিনি যিহেতু ৰাতি বহুত বেছি হৈছে সেইটো কাৰণে আমি সোনকালে বনাবলৈ ৰেডি কৰি আছিলোঁ 31 বুলি আজি চবেই পাৰ্টি কৰি আছে ইফালে দি না অলপমান Happy New Year! আৰু 12টাৰ পিছত ভণ্টি আৰু মই এনেকৈ ডান্স কৰি আছোঁ যিহেতু আমাৰ ভাত পানী একো হোৱাই নাছিলে তেতিয়ালৈ
বেকগ্ৰাউণ্ডত যিহেতু গান লগাই থোৱা আছিলে সেইটো কাৰণে মই এইখিনি ভইচ অভাৰ কৰি দিলোঁ আৰু নহ'লে কপিৰাইট লাগি যোৱাৰ চান্স থাকে। যিহেতু আমাৰ ঘৰত ইমান মানুহ নাই সেইটো কাৰণে ভাইটিহঁতক মাতিলোঁ আৰু আমি এইকেইটাই আৰু মিলি কেনে ফূৰ্তি কৰি আছোঁ। কিন্তু মোৰ নিজৰ ভাইটিহে নানাচে, সি ৰেকৰ্ড কৰি আছিলে আমি নাচাবোৰ। 1 তাৰিখৰ খানা চাম। এতিয়া বাজি আছে 1টা আৰু আমি এতিয়াহে ভাত খাব লৈছোঁ। ভাত পানী খাই মেলি চবেই এতিয়া নিজৰ নিজৰ টেলেণ্টবোৰ দেখুৱাত লাগি গৈ আছে।